welcome and welcome back to my channel. So আজি মই actually ভিডিওটো এখানে স্টার্ট কৰিছো মই আপোনালোকৰ লগত শেয়াৰ কৰো how I spend a day, how I spend my day. আমাৰ দিনটো বহুত বেছি সোনকালে যায় কাৰণ আমাৰ একে ৰুটিন থাকে ডেইলি ডিউটি যাওঁ আহো ৰুম চাফা কৰো খাওঁ শুওঁ কিন্তু শিফটটো চেঞ্জ থাকে যেনিবা শিফটটো সদায় বেলেগ বেলেগ থাকে মৰ্নিং ইভিনিং নাইট এনেকৈ থাকে আৰু তো আজি মৰ্নিং শিফট ডিউটি আছে চ' আজি কি কৰোঁ আমি মৰ্নিং শিফটত দেখাবলৈ চেষ্টা কৰিম চ' এতিয়া আমাৰ 8টা বজাৰ পৰা শিফট চেঞ্জ হয় চ' এতিয়া 7:55 মান হৈছে মই ৰেডি হৈ লৈছোঁ আৰু আজি বতৰ অকণমান বেয়া বতৰ ডাৱৰীয়া চ' বহুত ভাল লাগিছে বৰষুণ দি আছে চ' বতৰটো বৰষুণ দি আছে যে বহুত বেছি ভাল হৈছে কাৰণ আমাৰ একদম 3rd ফ্ল'ৰ ডিউটি তাৰ ওপৰত আৰু একো ফ্ল'ৰ নাই তাত বহুত বেছি গৰম হয় ডিউটি একদম কৰিব ইচ্ছা নাযায় চ' এতিয়া মই বেগটো লৈ লওঁ আৰু মই ৰেডি হৈ গ'লোঁ যাম আৰু এতিয়া ব'লক আৰু মই যে কৈছিলোঁ পুৰণা হস্পিটেলত থাকোঁ বুলি চ' এইখনে পুৰণা হস্পিটেল এইখন আছে সংবিধান এইখন যদিও এখন নতুন হস্পিটেললৈ চব শিফ্ট হ'ল তথাপিও কিছুমান ইয়াত ফাংচনিং হৈ আছে এতিয়া যেনেকৈ অ'টিটো এইটো চাইডলৈ আছে ফ্ৰী ডায়ালিচিছৰ ৰুম আৰু তাৰ অপজিটতে আছে এক্সৰে ৰুম এইটো চাইডলৈ আমাৰ মেমহঁতৰ অফিচ আছে আৰু অলপ আগলৈ সিটো চাইডে এডমিনিষ্ট্ৰেটিভ অফিচো আছে এইটো আছিল পুৰণা হস্পিটেলৰ ৰিচেপশ্যন কাউণ্টাৰ আৰু সেইটো চাইডে আছিলে OPD আৰু মই এতিয়া এইফালে যাম নতুন হস্পিটেলত আজি আমাৰ ৱাৰ্ডত 10টা পেচেণ্ট আছে মই এতিয়া হেণ্ডঅভাৰটো ল'লোঁ নাইট শিফ্টৰ বাৰ পৰা আৰু এতিয়া মই মৰ্ণিং ৰাউণ্ডত পেচেণ্টবিলাকৰ নামবিলাক উঠাব লাগিব চব উঠাই লওঁ ফটাফট আমি ৰাউণ্ড বুকত সকলো পেচেণ্টৰ নাম এইকাৰণে তোলোঁ যাতে ছাৰহঁতে ৰাউণ্ড দিওঁতে নতুনকৈ যদি কিবা এড কৰে বা ডিচাৰ্জ দিয়ে পেচেণ্টক আমি তাত তুলি দিওঁ তেতিয়া আমাৰ কাৰণেও সুবিধা হয় আৰু নেক্সট শিফ্টৰ কাৰণেও সুবিধা হয় আৰু ৰাউণ্ড বুকত আমি তোলোতেই টিকেটবোৰ সকলো পেচেণ্টৰ ভালদৰে চেক কৰোঁ আকৌ এবাৰ যাতে কিবা ইনভেষ্টিগেশ্যন পঠাব আছে নেকি কিবা মেডিকেশ্যন ৰৈ গৈছে নেকি বা আমাৰ টাইমত কি পাব সকলোখিনি আমি আকৌ এবাৰ ভালদৰে চেক কৰি লওঁ ৰাউণ্ড বুকত তোলা সময়তে আইতাৰ ব্লাড কালেক্ট কৰিব আছিলে চ' মই কালেক্ট কৰি লেবৰেটৰীত পঠালোঁ এজন পেচেণ্টে আইৰণ চুক্ৰ'জ পাব আছিলে চ' ছাৰহঁতে প্ৰেছক্ৰাইব কৰা মতে 100 ml NSত 2টা এম্পল আইৰণ চুক্ৰ'জ ভৰাই দিয়া হৈছে ত' এইটো হৈছে আমাৰ ষ্ট'ৰ ৰুম আৰু মই IPDত কৰোঁ ইন পেচেণ্ট ডিপাৰ্টমেণ্ট চ' আমাৰ হস্পিটেলত যিমানবিলাক পেচেণ্ট এডমিট থাকে চব ইয়াতে থাকে চ' প্ৰত্যেকটো বিভাগৰ পেচেণ্ট ৰাখে আৰু সকলোখিনি বেলেগ বেলেগ ছাৰে চায় চ' মৰ্ণিঙত ৰাউণ্ড হয় ছাৰহঁতে ৰাউণ্ড দিয়ে নতুনকৈ ট্ৰিটমেণ্ট থাকিলে আকৌ সেইখিনি দিয়ে তাৰপিছত আমি মৰ্ণিঙত চেম্পল কালেক্ট কৰি দিওঁ ব্লাডৰ যিবিলাক টেষ্ট দিয়ে থাকে ছাৰহঁতে ত' সেইখিনি কালেক্ট কৰি কিনে দিওঁ আৰু সেয়া আগলৈ গৈ চাই থাকিব এতিয়া সময় হৈছে 10টা 11টা বাজিব হৈছে এতিয়া আৰু মই যিমান পাৰোঁ দেখাই থাকিব আপোনালোকক এইফালে আছে এইবিলাক চেলাইনৰ পেটিবিলাক ৰাখিছে
আছে অক্সিজেন সিলিন্ডাৰ আৰু চেম্পল কালেকশ্যনৰ কণ্টেইনাৰ। এইটো আলমাৰিতে সকলোবিলাক ৰেজিষ্টাৰ ৰখা হৈছে। আমাৰ ডিউটি ৰুমৰ পৰা এটা বহুত ধুনীয়া বস্তু দেখা পায়, মই আপোনালোকক দেখাই আছোঁ দেই। কেতিয়াবা ইমান বেছি ক্লিয়াৰকৈ ওলাই থাকে একদম তাৰ প্ৰত্যেকজোপা গছ ঘৰলৈকে দেখা পোৱা যায়। আজি অলপমান বতৰটো ডাৱৰীয়া যে সেইকাৰণে ভালকৈ ওলোৱা নাই, কিন্তু দেখি মনটো ভাল লাগিলে পুৰা। তোমালোককো লাগে। আমাৰ কেবিনৰ এটা বেবী এছেনচিয়েল শ্বিফ্ট কৰিব আছিলে, চ' মই হেণ্ড অভাৰ দিব আহিছিলোঁ। এজন পেচেণ্টে অপটিনিউৰন পাইছিলে, চ' মই ৰেডি কৰিছোঁ। নতুন পেচেণ্ট যিহেতুকে আহিছে, তো তেওঁলোকৰ ট্ৰিটমেণ্ট। আইতা আমাৰ ৱাৰ্ডত নতুনকৈ এডমিট হৈছে আৰু তেওঁ ব্লাড প্ৰেছাৰটো বহুত বেছি কম আছিল। চিষ্টলিকটো 80 আৰু ডায়েষ্টলিকটো 50 আছিল। তো সেইকাৰণে তেওঁৰ কাৰণে মই নৰেটটো প্ৰিপেয়াৰ কৰিছিলোঁ। নতুন পেচেণ্ট আহিয়ে আছে, তেওঁলোকক ট্ৰিটমেণ্ট দিয়া, তেওঁলোকৰ ব্লাড চেম্পল কালেক্ট কৰা চলি আছে আৰু। আহি পালেহি আৰু এতিয়া কিমান যে বিজি আছিল আজি এক ছেকেণ্ড কাৰণে। চ' ৰুম পাইছোঁহি। গা ধুই ভাত বনাম আৰু। ডিউটিৰ পৰা আহি দেখিছোঁ পানী নাই আৰু সেইকাৰণে ফটাফট গা ধুই কেনে, যিহেতুকে আমাৰ পানী বহুত বেছি আইৰণ আছে, বহুত বেছি লেতেৰা, সেইকাৰণে মই আহিয়ে লগালগ ফিল্টাৰ কৰিছোঁ। আৰু পানী বহুত লেতেৰা, সেইকাৰণে মোৰ এবাৰ ফিল্টাৰ কৰি মনটো শান্তি নালাগে। সেইকাৰণে মই কণ্টিনিউ ফিল্টাৰ হোৱা পানীখিনিকে আকৌ 5বাৰ 6বাৰমান ফিল্টাৰ কৰোঁ, তাৰপাছতহে মই ইউজ কৰোঁ, নহ'লে বহুত বেছি লেতেৰা ইয়াৰ পানী। তো মৰ্ণিঙত বহুত বেছি বিজি যায় আৰু বাইদেউ আৰু ময়ে আছিলোঁ, প্লাছ নতুন পেচেণ্ট আজি বহুত বেছি আহিছিল। চ' চবকে ট্ৰিটমেণ্ট দিয়া, ব্লাড চেম্পল কালেক্ট কৰা, মই সেইকাৰণে আপোনালোকক ভালকৈ দেখাব নাপালোঁ। আৰু আপোনালোকে যদি আৰু ভালকৈ চাব বিচাৰে মোক কমেণ্ট কৰিব, মই আৰু ইয়াতকৈ ভালকৈ সকলোখিনি বস্তু মই দেখাবলৈ চেষ্টা কৰিম। এই মানে ইমান বিজি থাকে ন, কেতিয়াবা মোবাইলটো উলিয়াবলৈ সময় নাথাকে আৰু কি কয় কেতিয়াবা পানী খাবলৈকে সময় নাথাকে, ইমান বেছি বিজি হৈ যায়। মোবাইলটো ধৰি কিনে মানে আকৌ ভিডিঅ' কৰিবলৈ সময় নাথাকে। তথাপিও আপোনালোকে যদি ইয়াতকৈ ভালকৈ বিচাৰে জনাব কমেণ্টত, মই চেষ্টা কৰিম দিবলৈ। আৰু এতিয়া মই ভাত বনাই আছোঁ, ভাতটো পাতিলোঁ, মই পানী হেৰি কৰি থাকোঁতে ভাত পাতিলোঁ, দাইল বনালোঁ, এতিয়া ডিম এটাকে বনাম বুলি ভাবিছোঁ।
একদম বহুত বেছি ভাগৰি আহিছে যে একো বেছি বনাবলৈ মন যোৱা নাই পটাপট বনাম আৰু খাম আৰু এতিয়া খাবলৈ লৈছোঁ এইফালে নেমু টেঙা আচাৰ মায়ে বনাইছিলে ডিমৰ চব্জি আৰু দাল সেয়াই এতিয়া 3:30মান হ'ল এতিয়া ভাত খাবলৈ লৈছোঁ আজি মোৰ ৰুমত একচুৱেলি পানীও নাছিল মই তেওঁলোকক ফোন কৰিছিলোঁ কিন্তু তেওঁলোকে অলপ দেৰিকৈ দিব পাৰিম বুলি ক'লে চ' পানী অহাৰ লগে লগে মই খুলিছোঁ আৰু খাইছোঁ হাই গুড ইভিনিং এভৰিৱান আৰু এইফালে মই এতিয়া গুড ইভিনিং নহয় অৱশ্যে তো মই ফালে এতিয়া ডিম দম বনাম বুলি ভাবিছোঁ ডিম আৰু আলু কুকাৰত বহাই দিছোঁ আৰু এইফালে মিলাই ৰাখিছোঁ চাউল আজি পোলাও খাম বুলি ভাবিছোঁ যদি চাউল এইফালে কাজু কিচমিচ সদায় কিমান ভাত খাম ন ভাত খাই খাবলৈ লাগিছে সেইকাৰণে ভাবিছোঁ আজি পোলাও খাম বুলি ইফালে ইউটিউবত চাই আছোঁ ৱেইট লছ কৰা ডাইট প্লেন আৰু এইফালে খাবলৈ লৈছোঁ পোলাও একো নহয় ন এদিন খালে বহুত দিনৰ পাছত মোৰ পোলাওটো একদম বহুত ইজি ৰেচিপি হয় যদি আপোনালোকে বিচাৰে মই ৰেচিপি দিম কমেণ্টত জনাব দিব লাগে নেকি কি ধুনীয়া স্মেল মই খাই লওঁ ফটাফট ইমান ধুনীয়া বনাইছে সেয়া তো মই খাই লওঁ আৰু মই ভাবিলোঁ আপোনালোকে আজি ভিডিঅ'টো এনজয় কৰিলে বুলি ভাল পালে আৰু আপোনালোকে যদি নাৰ্ছিং ৰিলেটেড কিছুমান যদি জানিবলগীয়া থাকে মোক আপোনালোকে সুধিব পাৰে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এনচাৰ দিবলৈ চেষ্টা কৰিম চ' আজিতো জাষ্ট এটা ৰেণ্ডম ডে'ৰ মই ভিডিঅ' বনালোঁ মই আৰু ভাবি আছোঁ মোৰ নাইট শ্বিফ্টৰ ভিডিঅ' বনাম বুলি মই আমাৰ ৱাৰ্ডৰ সকলোখিনি মই দেখাম বুলি ক'ত কেনেকৈ কি আছে মই ভাবি আছোঁ চ' সেইবিলাক ভিডিঅ' চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ফটাফট এতিয়াই যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি আহিলা ঠিক আছে আৰু যদি কিবা কুৱেশ্যন থাকে আপোনালোকে মোক সুধিব পাৰে মই আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে বাই বাই